আমি এইটো চেষ্টা কৰিছোঁ যাতে ফ্লাড এফেক্টেড যিসকল মানুহ আছে যাৰ ঘৰ ডেমেজ হৈছে তেওঁলোকক আমি 95,000 আমি ৰুপিজ দিব পাৰিম ষ্টুডেণ্টসকলক আমি কিতাপ কিনিবৰ কাৰণে এটা আমি গ্ৰাণ্ট দিব খুজিছোঁ ঘৰলৈকে যোৱাৰ সময়ত সৰু এটা সামান্য আমি নগদ টকা দিব খুজিছোঁ আৰু যাৰ ঘৰ ডেমেজ হৈছে তেওঁলোকক আমি 95,000 আমি ৰুপিজ দিব পাৰিম আৰু যাৰ ফিচাৰী ডেমেজ হৈছে সেইটো আমি এছেছমেণ্ট কৰিব খুজিছোঁ যাতে আমি মানুহক সহায় কৰিব পাৰোঁ So timeline is very clear. By 5th of July, 3,800 to everyone who are in camp and camp-like situation. Second phase hol je ami ঘৰৰ ড্যামেজ খিনি আমি অ্যাসেস কৰিলাম by 15 July. By 28th July or 25th July, outer date is 25th July. First আৰু second wave আমি গুটেই মানুহখিনিক আমি ঘৰৰ পাৰ্সিয়ালি হক সিভিয়াৰলি হক ফুললি ড্যামেজ হক আমি দি দিম আৰু এইখিনি কৰোতে আপোনালোকে মনত ৰাখিব যে whatever list you will prepare this time it will go through multiple checks behind your back আপোনালোকে গম নোপোৱাকৈ সেই কাৰণে সকলো ডিসিয়ে কব যে কোনো এজন জেনুইন মানুহ বাদ পৰিব নালাগে আৰু কোনো এজন ইনজেনুইন মানুহ লিষ্টত হুমাব নালাগে there are two principle যে জেনুইন হলে সকলোকে দি দিও কালিৰ পৰা আপোনালোকে হাউস ড্যামেজৰ অ্যাসেসমেন্ট আৰম্ভ কৰক সিভিয়াৰ বুলি কলে কি বুজায় যে বহুতৰ ঘৰৰ তলটো পানী দি একদম দুৰ্বল কৰি দিছে ভাঙি যোৱা নাই কিন্তু কালি ভাঙি যাব বা ঘৰটো সিভিয়াৰলি ড্যামেজ হৈ গল ইয়াৰ কোনো স্কেল নাই ইন দা অ্যাসেসমেন্ট অফ ডেপুটি কমিশনাৰ যদি ঘৰটো সিভিয়াৰলি ড্যামেজ হয় উটি যোৱাখিনিটো উটি যোৱা যেনেকে এতিয়া ডিসি বজালি ক'ত গল ডিসি বজালি ডিসি বজালি আসু স্যার গুড মর্নিং স্যার হ্যাঁ এতিয়া মই যত গৈছো তাত 26 জন মানুহৰ ঘৰ উটি গল দ্যাট ইজ ওয়ান প্যাৰামিটাৰ সেকেন্ড প্যাৰামিটাৰটো হল যে কাৰ ঘৰ সিভিয়াৰলি ড্যামেজ হল সো এই লিষ্টখন মোক 15 তাৰিখৰ ভিতৰত লাগিব মই 10 জুলাই কৈছিলো বাট আই এম গিভিং অল অফ ইউ অনাদাৰ 5 ডেজ so that এই লিষ্টখন লৈ আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী সামাল আছে ৰঞ্জিত দা আছে আপোনালোকে দিয়া লিষ্টখন তেওঁলোকে স্যাম্পল 10-5টা ঘৰত ভিজিট কৰিব লাগিব আৰু এই মাস্টাৰ লিষ্টখন লৈ পেলাই দুখন লিষ্ট হ'ব এখন মাস্টাৰ লিষ্ট হল জুনে কেম্পত আছে কেম্প লাইক সিচুৱেচনত আছে সেইখিনিক আমিটো 3,800 ষ্ট্ৰেট দি দিম 15 তাৰিখৰ ভিতৰত আপোনালোকে আমাক লিষ্টখন দিব লাগিব যে এইখিনি মানুহ ড্যামেজ হল both severely আৰু fully partially মানে কোন যাক পানীয়ে সুই গল ঘৰটো ড্যামেজ হৈ গল কিন্তু তেওঁলোকক আপোনালোকে জানে that compensation amount is very less হেতু এটা টোকেন কম্পেনসেশন হ'ব কিন্তু partially আৰু severely খিনি আমি 15 জুলাই ভিতৰত আমি লিষ্ট বনাব লাগিব accordingly sanction apunaluke dibo it will be countersigned by the minister which we have assigned and the secretary which we have assigned they will verify for next 5 days 15 to 28 aro 20 tarikhe ami apunalukok sealing di dim aro apunaluke tate sanction koribo 21 ba 22 tarik through a ceremonial program apunaluke di dibo although it is not a happy occasion to do ceremony কিন্তু আমি সেরিমনিটো এই কাৰণে কৰিব খুজিছো যাতে আনডিজার্ভিং মানুহে এই বস্তুটো লব নুখুজে ইট ইজ নট এ হ্যাপি সেরিমনি যে গামুচা পিন্ধাব সমবেত সংগীত গাব হেতু নহয় সিম্পলি পিপল উইল অ্যাসেম্বল আমাৰ মন্ত্ৰী আৰু সেক্ৰেটাৰী জুন থাকিব তেওঁলোকৰ সন্মুখত ডিসি উইল ডিস্ট্ৰিবিউট ইট আমাৰ ষ্টুডেন্টে বহুতখিনি কিতাপ পত্ৰ লছ হোৱা বুলি এটা আমালৈকে মই ক্যাম্প বিলাকত যাওতে আহিছে গতিকে ষ্টুডেন্ট বিলাককো কিতাপ কিনিবৰ কাৰণে আমি এটা বুক গ্ৰেন্ট দিব লাগিব আপোনালোকে ষ্টুডেন্ট খিনিৰো লিষ্ট এখন বনাওক
আমি 1000 rupees student khenik eta book grant didim, but we will release that from SOPD from the state side. It will not come under the RG. Ranuj da buji palane? Apuni eta instruction apuniu dibo mo DC khokolok etiai koi dilu je jikheni student campot ase ba camp like situation ot ase teolukor list aru account number eta amak di dile আমি প্রত্যেক স্টুডেন্টক 1000 টাকা করে দিব পারিম যাতে কিতাব পত্র কিনি লয়, and we will do it from SOPD.